তো হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ এটা ৰাসৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে চুইট ব্লগ উইথ কাৰণ। আৰু আজি যিহেতু 29 নৱেম্বৰ আৰু এতিয়া টাইম হৈ আছে 12:45 আৰু আজি আমাৰ ইয়াত ৰাস উদযাপন কৰা হ'ব। আৰু ৰাস উদযাপন কৰাৰ আগত আপোনালোকক মই কিছুমান দৃশ্য দেখাব বিচাৰি আছোঁ। আৰু আমাৰ ইয়াত যিহেতু ডেকৰেশ্যনৰ কাম চলি আছে, আপোনালোক সকলো দেখাই আছোঁ কি হৈ আছে কি নহৈ আছে। তো গাইজ ভিডিঅ'টো ব'লক আৰু গাইজ এইখন হৈছে পাহাৰ আৰু এই পাহাৰখনত ইয়াত বহুত কিছুমান ডেকৰেশ্যন হ'ব, এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু আজিৰ ভিতৰতে হৈ যাব। আৰু এইখন হৈছে যমুনা আৰু এইটো হৈছে নন্দ যশোদাৰ ঘৰ। ঘৰটো এবাৰ দেখাই দিয়া। আৰু এইটো হৈছে নন্দ যশোদাৰ ঘৰ। মই এক চাইডৰ পৰা ধুনীয়াকৈ আপোনালোকক ভিউটো দেখাই আছোঁ আৰু আপোনালোকে চাই থাকিব। আৰু মোৰ লগত আছে আজি কেমেৰামেন তেলচুৰা, আৰু তেলচুৰা আপোনালোকক সকলোবোৰ পৰিৱেশ দেখাই থাকিব। আহা আৰু এইপিনে চাই যোৱা। আৰু এইপিনে মই দেখাই দিছোঁ, যিহেতু সকলো কমিটিয়ে কাগজ লগাই ৰঙীন পেপাৰ লগাই, আমি ৰঙীন পেপাৰটো লগোৱা নাই কাৰণ আমি লগাইছোঁ গামোচা। আৰু গামোচাটো দিলে বহুত এটা ধুনীয়া কোৱালিটি আহে, ধুনীয়া ভিডিঅ' চিডিঅ' কৰিলে দেখিবলৈ ভাল লাগে। আৰু এইটো চাওক, এবাৰ দেখাই দিছোঁ আমাৰ ৰাউণ্ড চাৰ্কেলটো। আৰু চাৰ্কেলটো ধুনীয়াকৈ ফেঞ্চিং দি বনোৱা হৈছে আৰু ইয়াত ফুল চুল লগোৱা হৈছে। মই এবাৰ ধুনীয়াকৈ মই নিজেই কেমেৰাটো লৈ আপোনালোকক দেখাই আছোঁ। তো আহক। আৰু গাইজ এয়া চাওক, এয়া হৈছে ফুল। এয়া চাওক ধুনীয়াকৈ ফুল চুল লগোৱা হৈ আছে আৰু সকলোৱে ইয়াত কাম কৰি আছে। এয়া প্ৰণৱ দা এওঁৱে লগাইছে ফুল চুলবিলাক। আৰু এয়া আমাৰ কাম চলি আছে। এতিয়া ৰাতি যিহেতু 1টা বাজি গ'ল আৰু এতিয়া ভিডিঅ'টো এয়া বাবুদা, দুৰ্গাদা, এয়া লাদেন আৰু এয়া জানে চব কৈ আছে লাইটৰ ছেটিংছবোৰৰ কথা। আৰু মই আপোনালোকক দুটামান বস্তু দেখাইছোঁ। এয়া হৈছে চাওকচোন কি ধুনীয়া ৰিয়েলিষ্টিক টাইপ বনাইছে। এইটো হৈছে ময়ূৰ আৰু এনেকুৱা আৰু আছে, এয়াবোৰ আমাৰ ৰুমত আছে, এইবিলাক আনিব লাগিব। এইটো হৈছে ময়ূৰ, গৰু আৰু সকলো আহিব। ডেকৰেশ্যনৰ বস্তুবিলাক আপোনালোকক আমি এডভান্সকৈ দেখাই দিছোঁ। আৰু এইটো হৈছে কুঁৱা। আমি এটা গাঁৱলীয়া পৰিৱেশ দিবলৈ আমি চেষ্টা কৰিছোঁ, যিহেতু আমি চহৰৰ মাজত থাকোঁ, সকলোবোৰ ইয়াত দেখা নাপায়। আৰু এইখন হৈছে জোলনা মানে ইয়াত কৃষ্ণৰ সৰুতে যেতিয়া যশোদাই যেতিয়া জোলনাত জোলাই থাকে, এইটো মানে সেইটো ইয়াত দেখাব। আৰু এইটো চাওকচোন, মানে ফ্ৰণ্টৰ পৰা কিমান ধুনীয়া এটা লুকছ আহিছে, কিমান এটা ভাল লাগিছে চাওকচোন। আৰু এনেকৈ মই দেখাই থাকিম, মোৰ লগত আপোনালোকেও ভিডিঅ'টো চাই থাকিব।